বিহুত বিহুৱতীয়ে ওঠত ব্যৱহাৰ কৰা ৰংবিধৰ নাম কি? উত্তৰটি হৈছে বৰহমথুৰি। দ্বিতীয় প্ৰশ্নটি হৈছে কোনজন আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু উদযাপন কৰিছিল? উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই। তৃতীয় প্ৰশ্নটি হৈছে হুঁচৰি দলৰ আগত মূৰ দোৱাই আশীৰ্বাদ লোৱাৰ পৰম্পৰা কোনজন আহোম ৰজাই আৰম্ভ কৰিছিল? উত্তৰটি হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই। চতুৰ্থ প্ৰশ্নটি হৈছে শিৱসাগৰত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া বিহু পতা হৈছিল? উত্তৰটি হৈছে 1941 চনত। পঞ্চম প্ৰশ্নটি হৈছে কোন চনত ৰঙালী বিহুৱে ৰাজকীয় মৰ্যাদা লাভ কৰিছিল? উত্তৰটো হৈছে 1696 চনত। লোকবিশ্বাস মতে গৰু বিহুৰ দিনা নাহৰৰ পাতত লিখা মন্ত্ৰটো কি? উত্তৰটি হৈছে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাট বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে। লোকবিশ্বাস মতে গৰু বিহুৰ দিনা নাহৰৰ পাতত মন্ত্ৰটো কিয় লিখা হয়? উত্তৰটি হৈছে বামাৰলি বা ধুমুহা বৰষুণ কোনো শক্তিয়ে যাতে ঘৰখন অনিষ্ট কৰিব নোৱাৰে সেই বিশ্বাস লৈ ঘৰৰ চালত ৰাখিবলৈ সেই মন্ত্ৰটো লিখা হয়। অষ্টম প্ৰশ্নটি হৈছে গৰু বিহুৰ দিনা গৰুক বন্ধা পঘাডালৰ নাম কি? উত্তৰটি হৈছে তৰালি পঘা। নৱম প্ৰশ্নটি হৈছে হুৰুম কি? উত্তৰটি হৈছে হুৰুম মানে বিহুত অতিথিক আপ্যায়ন কৰিবলৈ বৰা ধানেৰে প্ৰস্তুত কৰা এবিধ জলপান। দশম অৰ্থাৎ শেষৰ প্ৰশ্নটি হৈছে কোন চনত গুৱাহাটীৰ লতাশিলত পোনপ্ৰথমবাৰৰ বাবে বিহু মঞ্চত উদযাপন কৰা হৈছিল? উত্তৰটি হৈছে 1962 চনত। আপোনালোকৰ যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে বিহু বিষয়ক হওক বা সাধাৰণ জ্ঞান বিষয়ক হওক আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।